সকলো মানুহৰে এটা নিৰ্দিষ্ট স্পেচ থাকে, মানে নিৰ্দিষ্ট এটা লাইফ থাকে। আপুনি খাওঁতে শুওঁতে বহুতে কান্দোতে সকলো সময়তে আপোনাৰ লগত কোনোবা এজন থাকিলে আপুনি অতিষ্ঠ হৈ যায়নে? ঠিক তেনেকুৱা এটা কথাই হয় এটি ৰিলেশ্যনশ্বিপত। মানে আপুনি এজন ইণ্ডিভিজুৱেল হয়, আপুনি নিজৰ ষ্টাইলত নিজৰ ৱেত নিজাভাৱে ডাঙৰ হৈছে। চ' নিজৰো কিছুমান চইচেছ থাকে, লাইকছ থাকে, ডিছলাইকছ থাকে, ভাল লগা কাম থাকে, বেয়া লগা কাম থাকে। চব সময়তে যদি কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগে বা চব সময়তে যদি কাৰোবাক জনাব লাগে, তেতিয়া এনেকুৱা হৈ যায় যে লাইফটো যেন এটা জেইল হৈ পৰিছে, ইনফৰমেশ্যন দি থাকিব লাগে। আৰু তেতিয়াই স্পেচ বিচাৰে মানুহে। ইট ডাজেণ্ট মিন যে আপুনি আপোনাৰ পাৰ্টনাৰক ট্ৰাষ্ট নকৰিব। স্পেচ ইজ এবাউট লিভিং ইয়ৰ লাইফ, লাইকিং হোৱাট ইউ ডু, এনজয়িং হোৱাট ইউ লাভ। চ' আপোনাৰ পাৰ্টনাৰক স্পেচ দিয়ক, তেওঁ যি ভাল পায় সেইটো কৰিবলৈ দিয়ক। প্ৰত্যেকটো কথাত যদি আপুনি ৰোক টোক কৰে বা প্ৰত্যেকটো কথাত যদি আপুনি মাত দিয়ে, তেতিয়া তাত কিন্তু টেঙনি এটা আহি যাবই যাব। ৰেচপেক্টটো ৰাখক, লয়েলটি ৰাখক, ট্ৰাষ্ট ৰাখক, ইটোৱে সিটোক বিশ্বাস কৰক, আণ্ডাৰষ্টেণ্ডিং ৰাখক, বাট স্পেচো দিব। Because you are an individual and you have your own life.